শোণিতপুৰত প্ৰাৰ্থিত্ব লাভ বিহালীৰ বিধায়ক ৰঞ্জিত দত্তৰ বৰ্তমানৰ সাংসদ পল্লৱ লোচন দাসৰ পৰিৱৰ্তে প্ৰাৰ্থিত্ব দিয়া হৈছে প্ৰাক্তন মন্ত্ৰীগৰাকী প্ৰাৰ্থিত্ব লাভৰ পিছতে প্ৰথম প্ৰতিক্ৰিয়া ৰঞ্জিত দত্তৰ আৰু ৰঞ্জিত দত্তৰ এই প্ৰথম প্ৰতিক্ৰিয়া ইতিমধ্যে সংগ্ৰহ কৰিছে আৰু আমাৰ সিনিয়ৰ ব্যুৰো চিফ বিশ্বনাথৰ সিনিয়ৰ ব্যুৰো চিফ হেমন্ত শইকীয়া এই মুহূৰ্তত আছে ৰঞ্জিত দত্তৰ সৈতে আৰু কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেই বিষয়ে আমি আপোনালোকক দেখুৱাইছোঁ পোনপটীয়াকৈ শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী হিচাপে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ নাম বিজেপি দলে ঘোষণা কৰাৰ লগে লগে দেখা গৈছে যে তেওঁৰ গৃহ সমষ্টি বিশ্বনাথতে দেখা গৈছে আনন্দমুখৰ পৰিৱেশ আৰু এক আবতৰীয়া যি দীপাৱলী সেই আবতৰীয়া দীপাৱলীৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এয়া দেখুৱাইছোঁ তাৰ দৃশ্য এয়া আমি ৰঞ্জিত দত্তৰ বাসগৃহৰ সন্মুখৰ দৃশ্য দেখুৱাইছোঁ আপোনাক প্ৰথমতে শুভেচ্ছা জনাইছোঁ ধন্যবাদ কেনেকুৱা লাগিছে যে আপোনাক দলে শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে আপোনাৰ মই প্ৰথমতেই ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতৃবৃন্দ আৰু অসমৰ ৰাজ্যিক নেতৃবৃন্দ ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ৰাষ্ট্ৰীয় সভাপতি চৰ্দাৰ জে পি নাড্ডা ডাঙৰীয়া মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী চৰ্দাৰ অমিত শ্বাহ ডাঙৰীয়া প্ৰমুখে কৰি অসমৰ যশস্বী প্ৰধানমন্ত্ৰী চৰ্দাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া প্ৰমুখে সকলো কাৰ্যকৰ্তাক মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেজপুৰ আমাৰ শোণিতপুৰ সংসদীয় সমষ্টিৰ পৰা 2024 চনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে মোক যি ঘোষণা কৰিছে মই চিৰকৃতজ্ঞ এইটো দলৰ প্ৰতি ৰাষ্ট্ৰীয় নেতৃবৃন্দৰ প্ৰতি ৰাজ্যিক নেতৃবৃন্দৰ প্ৰতি আৰু দলৰ কাৰ্যকৰ্তাৰ প্ৰতি মই চিৰকৃতজ্ঞ হ'ম আপোনাৰ দায়িত্ব বাঢ়িল দায়িত্ব নিশ্চয় বাঢ়িব যিটো 9টা বিধানসভা সমষ্টি লৈ পেলাই আমাৰ শোণিতপুৰ সংসদীয় সমষ্টি 8জনে বিধায়ক আমাৰ আছে অসিত সিংগল ডাঙৰীয়া আছে তাত আমাৰ লিম্বু ডাঙৰীয়া আছে আমাৰ পিঠিয়া চাবা ডাঙৰীয়া মিত্ৰজোঁটৰ বিধায়ক আছে কৃষ্ণকমল তাঁতী ডাঙৰীয়া আছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া আছে আমাৰ বিধায়ক আছে ইয়াত গহপুৰৰ বিধায়ক উৎপল বৰা ডাঙৰীয়া আছে আমাৰ অমীয় ভূঞা ডাঙৰীয়া আছে গতিকে আমাৰ বিজয়টো নিশ্চিত কিন্তু আমি কিমান ভোটত আমি ব্যৱধানত বিজয় হ'ব পাৰোঁ আমি যদি 2019 চনৰ নিৰ্বাচনত যদি আমি তেতিয়া সংসদীয় সমষ্টি তেজপুৰ এই তেজপুৰত যদি আমি 60% ভোট পাইছিলোঁ এতিয়া আমি কেনেকৈ আমি 80% ভোটলৈ আমি যাব পাৰোঁ কেন্দ্ৰীয় চৰকাৰৰ যিখিনি আমাৰ ইয়াত আঁচনি চলি আছে PM কিষাণৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ হিতাধিকাৰী আঁচনি চলি আছে ডেভেলপমেণ্ট হৈ আছে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বত চৰকাৰখনৰ যিখিনি আমাৰ আঁচনি চলি আছে ৰাইজ উপকৃত হৈছে মই বিশ্বনাথ জিলাখনৰ কথা ক'বলৈ বিচাৰিছোঁ এখন মেডিকেল কলেজ নিৰ্মাণ হৈ আছে আমাৰ এখন ইঞ্জিনিয়াৰিং কলেজ হৈ আছে এখন আমাৰ ইউনিভাৰ্চিটি তৈয়াৰ হ'ব তাত 500 কোটি টকাৰ ব্যয় সাপেক্ষে আমাৰ এতিয়া 4 লেন হৈ গৈছে আপোনালোকে দেখিছে য'ত আপোনালোকে বিশ্বনাথ চাৰিআলিৰ পৰা 10 মিনিটত আপোনালোকে বৰগাং পায় ডাবল ট্ৰেক ৰেল হ'বলৈ গৈ আছে আৰু ৰেলৰ ইলেক্ট্ৰিফিকেশ্যন ইলেক্ট্ৰিক ৰেল চলিব এতিয়া এয়াৰ কানেক্টিভিটি আমাৰ এতিয়া হোলেঙিত আমাৰ এয়াৰ কানেক্টিভিটি হৈ আছে য'ত আমি এতিয়া খুব সোনকালে খুব সহজে আমি কলিকতা দিল্লী মুম্বাই মাদ্ৰাছ আমি যাব পাৰোঁ গতিকে এইটো ডেভেলপমেণ্ট হৈছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনত যিখিনি ডেভেলপমেণ্ট আৰু অসম চৰকাৰৰ যিখিনি ডেভেলপমেণ্ট এই ডেভেলপমেণ্টৰ বাৰ্তা লৈ পেলাই আমি ৰাইজৰ মাজলৈ যাম দলৰ কাৰ্যকৰ্তাসকল ৰাইজৰ মাজলৈ যাব আৰু নিশ্চয় মই ভাবোঁ যে আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ যি উদ্দেশ্য তেওঁলোকে লৈ যাব সেইখিনি 100% সফল হ'ব আৰু ৰাইজে আমাক আশীৰ্বাদ কৰিব আপোনাৰ ধন্যবাদ জনাইছোঁ হেমন্ত শইকীয়া ইপিনে কাজিৰঙা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিছে ৰাজ্যসভাৰ বৰ্তমানৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কাজিৰঙাৰ প্ৰাৰ্থিত্ব পোৱাৰ পিছতে বিজেপি